এতিয়া চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত বিশেষকৈ অভিযান চলিছে আৰু অৰ্থনৈতিক চাইবাৰ অপৰাধী ইতিমধ্যে জালত পৰাৰ সম্ভাৱনা আছে। গতিকে কেইবাটাও স্থানত গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত চাইবাৰ অপৰাধীয়ে জাল মেলিছিলে আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলিছিল। আমি দেখুৱাইছোঁ এইটো হৈছে ৰাজগড় ১ নম্বৰ বাইলেনৰ সমীপৰ হাউচ নম্বৰ 267 আৰু 267 এই বাসগৃহটোতেই চাইবাৰ অপৰাধীয়ে চাইবাৰ কাম কাজত লিপ্ত হোৱাৰ এক অভিযোগ উত্থাপন হৈছিলে। আৰক্ষীয়ে সেই খবৰ পাইছিলে আৰু সেই খবৰৰ ভিত্তিতেই গুৱাহাটী মহানগৰ আৰক্ষী যুটীয়াভাৱে এক অভিযান চলাইছে। লগত আছে ক্ৰাইম ব্ৰাঞ্চ। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে এই বাসগৃহটো যিটো বাসগৃহ হৈছে ৰাজগড় ১ নম্বৰ বাইলেনৰ সমীপৰ এই হাউচ নম্বৰ 267 এই 267 এই কল চেণ্টাৰটোতে আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে অভিযান চলাইছে। বিশেষকৈ ক'ব লাগিব যে এই অসমত এতিয়া চাইবাৰ অপৰাধীৰ প্ৰৱণতা বৃদ্ধি পাইছে, চাইবাৰ অপৰাধীয়ে জাল মেলিছে, যাৰ ফলত এই অভিযান চলাইছে। আৰক্ষীৰ এটা দল পুৱাৰ ভাগতে আহি উপস্থিত হৈছিলে, লতাশিলা আৰক্ষীৰ এটা দল উপস্থিত হৈছিলে, চান্দমাৰী আৰক্ষী দল উপস্থিত হৈছিলে। গতিকে যৌথ অভিযান চলাইছে তেওঁলোকে। কিছু সময়ৰ পাছতেই ক্ৰাইম ব্ৰাঞ্চৰ লোক ইয়াত আহি উপস্থিত হ'ব। গতিকে এই যিটো মই দেখুৱাইছোঁ ইতিমধ্যে এই বাসগৃহটোতে এই কোঠাটোতেই চাইবাৰ অপৰাধীয়ে জাল মেলিছিলে। চাইবাৰ অপৰাধীৰ আপত্তিজনক কিছু নথিপত্ৰ, কিছু বৈদ্যুতিক যন্ত্ৰ এওঁলোকে জব্দ কৰিছে। আৰু বিশেষকৈ ক'বলৈ গ'লে গুৱাহাটী মহানগৰীত এইদৰে চাইবাৰ অপৰাধীয়ে জাল মেলে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়। আৰু এয়া ৰাজগড় দৃশ্য, ৰাজগড়ত এনেদৰে অভিযান চলাইছে। বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় তেওঁলোকে চাইবাৰ অপৰাধীয়ে বিভিন্ন অৰ্থনৈতিকভাৱে জাল পেলাই বহুতৰ পৰা লাখ লাখ কোটি কোটি টকা হৰকাই লৈ যায়, হৰলুকি কৰি লৈ যায়। গতিকে এই বাসগৃহটোতে অভিযান চলাইছে এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু যুটীয়াভাৱে অভিযান চলাইছে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল কিছু সময়ৰ পাছতেই ইয়াত উপস্থিত হ'বহি। ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাইছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে। বিশেষকৈ চাইবাৰ অপৰাধীয়ে জাল মেলে বিভিন্ন সময়ত ক্ৰাইম ব্ৰাঞ্চৰ এই যৌথ অভিযানত ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময়ৰ পাছতেই উপস্থিত হ'বহি ক্ৰাইম ব্ৰাঞ্চৰ এটা বিশেষ দল। আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ চাইবাৰ অপৰাধীয়ে বিভিন্ন সময়ত জাল মেলে আৰু জালৰ বিৰুদ্ধে এইদৰেই অভিযান চলাইছে। এই যিটো বাসগৃহ আছে ৰাজগড়ৰ কল চেণ্টাৰ, এটা কল চেণ্টাৰ আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত। কল চেণ্টাৰটো আছে ঠিকেই। আমি যেতিয়া সুধিছিলোঁ স্থানীয় লোকে তেতিয়া কৈছিলে যে এই অফিচটো ৰাতিহে খোলে, ৰাতিহে মানুহ আহে। গতিকে এই অফিচটোত কেনেকুৱা ধৰণৰ কাম কাজ চলে সন্দেহজনক অৱস্থাত আছিলে, সন্দেহজনক স্থিতিত আছিলে। ইয়াৰ স্থানীয় মানুহসকলে প্ৰত্যক্ষ কৰিছিলে যে ৰাতিহে, নিশাহে এই অফিচটো খোলে। গতিকে নিশা কি কাম চলিব পাৰে এনেকুৱা ধৰণৰ অভিযোগবোৰ আৰক্ষীয়ে পাইছিলে। আৰু আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে পোৱাৰ পাছতেই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এই মুহূৰ্তত অভিযান চলিছে। আৰু ভিতৰত কেইবাটাও দল আছে, আৰক্ষীৰ দলো আছে, ক্ৰাইম ব্ৰাঞ্চৰ এটা দলো আছে। কিছু সময়ৰ পাছতেই ক্ৰাইম ব্ৰাঞ্চৰ এটা বিশেষ দল ইয়াত আহি উপস্থিত হ'ব আৰু মহিলা আৰক্ষীও ইয়াত আহি উপস্থিত হৈছে। গতিকে নিশাৰ ভাগত কোন এই মুহূৰ্তত এই কোম্পানীটোৰ স্বত্বাধিকাৰী বহিৰাগত বুলি জানিব পৰা গৈছে, বহিৰাগত এটা কোম্পানী চলাই আছে। গতিকে এই মুহূৰ্তত আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ এটা যুটীয়া অভিযান ইতিমধ্যে চলাই আছে। আৰু দেখুৱাইছোঁ যে এই বাসগৃহটো, বিশেষকৈ এই বাসগৃহটো নিশাহে খোলে। গতিকে কি আছে এই বাসগৃহটোত বা কেনেকুৱা ধৰণৰ কাম কাজ চলে এই মুহূৰ্তলৈকে জানিব পৰা নাই। কিন্তু চাইবাৰ ক্ৰাইম যে চলে এই কথা নিশ্চিত, কিয়নো কিছুমান পাছতেই ক্ৰাইম ব্ৰাঞ্চ আহি পাবহি। বিশেষকৈ ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকৰ যিবোৰ আপত্তিজনক নথিপত্ৰ আছে সেইবোৰ জব্দ কৰিব। চান্দনা। হয় সুকল্যাণ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মহানগৰীৰ ৰাজগড়ৰ ১ নম্বৰ বাইলেনৰ এটা এনেদৰে বাসগৃহত কল চেণ্টাৰৰ নামত বিভিন্ন দীৰ্ঘদিনৰে পৰা চাইবাৰ অপৰাধ সংঘটিত কৰি অহা বুলি জানিব পৰা গৈছে।